এই মস্ত আপিটো ঘৰত থাকতে মই এগলা কৰি মৰবা লগা হৈছে মোবাইলটোৰ কথা পাততে আধা বয়স গেল কেইটা যে বিয়া হৈ যাব তাইত ধৰি আপাতৰো বিয়া পাতবা পাৰা নাই মাই এই চলাটো ধুই দিবিচোন মোকে চব জাপি দি এই বুঢ়া বয়সত তন্ধৰে আল পইচা ধৰি থাকো দে তইও বিয়া পাতবা নালগে আৰু তাইকো বিয়া দিবা নালগে যা তাইকটো বিয়া দেও কৰি আছো কিন্তু কোনেও ধুন তাইক পছন্দই নকৰে এইবাৰ এটা চলিৰ লগত কথা পাতি আছে ৰ চলিটো মস্ত ভাল বোলে প্ৰথমতে চব ভালেই থাকে ৰ পিছতহে গোটাই বয়া হয় তাকেতো পিছত যে কি হয় বিয়া হহ অৱস্থাতহে খেলি মেলি লাগে এইবাৰ যেনকে নহওক তাইক গতবাই লাগব ক'বাত যদি দৰা চৰা চাইছি বিয়া হৈ গুচি যাবা দিবি মই আৰু এনেকে পঢ়ি থাকবা নোৱাৰো আৰু এই চলাটো ধুবা দিবি মই আহি আছো হ'ব দিয়া তুমি মোক সঁচাই বিয়া পাতি নিবা না কিয় নানিমা তোমাক লৈ মই কিমান সপোন দেখি আছো হয় নেকি ইছ বা কি সপোন দেখি আছে একবাৰ কচোন তোমাক বিয়া পাতি ডাইৰেক্ট শ্বিলঙত যাম হানিমুনত কি সঁচাই কৈছা না জানটো সঁচাই এটা আৰু মিছা কথা ক'ব লগা কি আছে ৰ'বাচোন ৰ'বা তাতে মোক নি কি খুৱাব কচোন মাংস খুৱাম মই তোমাক খুৱাই দিম তুমি মোক খুৱাই দিবা উফ কিমান যে ভাল লাগব হ'ব দিয়া না জান আৰু কৈ নাথাকবা মই পাগলা হৈ যাম হয় দিয়া এইগিলাখান কথা নাপাতাই ভাল নহ'লে মই সপোন দেখি খিনে যাবা ধৰছো সপোন দেখিলে আৰু মানুহ কিয় খিনাই হাও সপোন দেখি দেখলি চক খাই উঠো না মই চক খাই উঠলি মোৰ টোপনি ভাঙি যায় আগবাৰ যদি টোপনি ভাঙে আৰু মোৰ টোপনি নাহে এনেকে যদি টোপনি সুতি থাকো খিনে নাযাম মই সেইটো হয় দিয়াচোন জান ইমান সপোন নেদেখিবা মই সোনকালে নিয়া তেতিয়া মই তোমাৰ কাষতে থাকিম না তেতিয়া আৰু তুমি সপোন নেদেখ তাকেতো ৰবা কিবা এটা হল কান্তে কৰিব লাগিব ৰবা তই এতে বহি আছা লেকচাৰ দি মই অলপ পিছত ফোন কৰি আছো ৰবা কি হলে কি কৰবা লাগে লাজ নাপাও এনকে সুধবা ঘৰখনত কিমান কাম তই কামে দেখে নাপাও খালি ফোন আৰু ফোন ৰহে মই এনে থকা নাই নহ তহঁতে নিজে দৰা এটা আন দিবা নলিয়ে মই মাথা মাৰি আছো তাকো শান্তি নেদা দেচোন চাম ইবাৰ যদি বিয়া হবা নৰা ঘৰত থাকবা নেদু আৰু একমাহ সময় দিলো সোনকালে বিয়াৰ কথা আগবাঢ়ো নহলে গুৱাহাটীত যাই কিবা কাম চামত সোমাই থাকবি মই আৰু আল পইচা ধৰি থাকবা নৰো দাইদেৰে এইটো চলা দিছে ধুই দিগে ইস বাহ কিনকে মুখ চুক পেকটা পেকটিকে ফটো উঠি আছা আজিকালি এনকে ফটো উঠে নহলে মোৰ মুখখন বহল দেখি খাই ভৌকা মাছৰ দৰে হৈছা এতিয়া ফটো উঠলি পুঠি মাছৰ দৰে দেখব নেকি আৰু তই কেনে দেখা হৈছা কমল কাঠেন দেখা হৈছি দেখোন পেটটো দেখোন আগে ওলাইছি বেটি মুখে উত্তৰ নেদবি ঠকনাত মুখ ভাঙি দিম চলাটো যি ধুবা দিছিলো ধুইছা ধুইছো দে শুকালি ইস্ত্ৰি মাত দিবি ফেচিলিটি নাচাই কিয়া বেটাৰ হেল্ল' তুমি ভাটিবিলা লগ কৰিব পাৰবা না তুমি লগ কৰিব খুজিলে আৰু নৰিম বুলি কম না দিয়া হ'ব দিয়া 7টা বজাত যাই আছো বাহৰ চাংখানত লাগি আহিবা দিয়া এতিয়া ৰাখো দিয়া দাদা আছে বাই মাই শাক তুলছা বাপা তোক মই এটা কথা কওঁ মই আজি তাইক টাইম ধৰি দিছো কিহৰ টাইমে বিয়াৰ একমাহ সময় দিছো এই একমাহত যদি বিয়াৰ কথা আগবাঢ়াবা নৰে তাইক ঘৰৰ পৰা খেদিম ভালে কৈছা মোৰো বিৰক্তি লাগছি দেখি খালি ফোন এই কিবাকে বুদ্ধিকে ইটো আপাইহতি বিয়াৰ কথা আগবাঢ়াবা লাগব নহলি আমাৰ উপায় নহৈছে তাকেতো হেল্ল' জান ক ক'ত মই এতিয়া ৰখি আছো হচি মই ৰেডি হৈয়ে আছো গেলিয়ে হ'ল দে সোনকালে দে
অ' মাই মই চকৰ পৰা আহো ৰ কিয় যাই আছ ক'ত চলা এটা টাইট হৈ আছে দৰ্জিটাত যাই ঢিলা কৰি লৈ আহো ঢিলা কৰি আনগে আৰু এটা বহি বহি খাই টাইট কৰিব পাৰবি দে তন্দৰ খালি মোকে কামৰাই থকা কাম এনে সুন্দৰ দেহাটো এন্দৰ কামৰত শেষ হৈ গেল বেটিৰ সাইজ কেনে হৈছে কলিও গাত নালগে কিবাকে কাট গেলি হয় আৰু কি আনছ হা তোমাৰ কাৰণে গিফ্ট আনছো মই জানছোৱে তুমি যে সুধাতে না চোৱাচোন চোৱা কেনে লাগছি বঢ়িয়া লাগছি হা কিবা গৰম গৰম লাগছি দেখোন চলাটো ধুই পেলাই ইস্ত্ৰি মাৰি আনছো দোকানৰ বস্তু ডাইৰেক্ট পিন্ধা দিবা ভাল নালগে না তুমি বৰ গুণৱতীয়া তোমাক নিলে মই বহুত সুখী হ'ব পাৰিম সোনকালে তোমাৰ কৰি নিয়া মোৰ ঘৰত থাকবা একেবাৰে ইচ্ছা নহয় গেছি নিম দা মাকক গেলি কিবা এটা কৰিব লাগব সঁচাই কৈছা না তুমি সঁচা কৈছো ময়ো আৰু তোমাক এৰি থাকবাই নৰা আছো মইতে আমাৰ কথা ঘৰত কম আৰু মাঘত বিয়া পাতবা বুলিও কম কবা ঘৰৰ মানুহৰো টেনচন কমি থাকবো জানতো ৰবা মানুহ দেখবো বিয়া হমেই যেতিয়া মানুহ দেখিলেও খাতিৰ নকৰো মাই তেতিয়াজি চাৰ্টটো ধুবা দিছিলো ক'ত থৈছা মই কিতা থলো তাইহে ধুই দিছিল মোৰ আৰু দুটামান চাৰ্ট বিচাৰিব নাই ক'ত বা আছে আপি তোৰ কাম কাজৰ একো ঠিকে নহৈছে কোৰ বস্তু ক'ত থৈ পাত্তাই নাই আহক ৰ আজি ক'ত গেছি তাই দৰ্জি তাতে গেছি ৰ তাই কাইলি বস্তু ভালমতে থবা দিবি যাতে সোনকালে বিচাৰি পাওঁ তই দাইদেৰৰ কাপোৰগিলা ক'ত থোৱানো বিচাৰি নাপাওঁ আৰু কালি ধুই দিয়া চাৰ্টটো ক'ত থৈছা সিটো মই বাৰী পিছফালে মেলি দি থৈ দিছো তই কি আনাই নাই মোক কৈছা নেকি তই কোৱা নাই নেকি মই কোৱা বুলি ভাবছিলো তই অলপ চাবা নৰা তই কাপোৰ মেলি দি মোক আনাৰ কথা কৈ আছা দাইদেৰে চলা হৰলি দিব তোক শিক্ষা মোকে দগ দি থাক চবে যাম ৰ আৰু বেছি দিন নাই কিবাকে যাবা পাৰলি মাইথেৰ ঘৰ বুলি আৰু নাহুৱে ক'ত যাহে তই মাঘত বিয়া পাতবা খুজছি কি কোৱা হে প্ৰভু এই বিপদৰ পৰা ৰক্ষা কৰা তই মোক বিপদ বুলি কলি হেই মাই ঘড়ীটো কি হ'ল প্ৰায় জান ভাল লাগছি না ঘৰটো ভাল লাগছে ৰবা তুমিও যে মোৰ কাৰণে কি কি আনি থাক মইহে একো দিব পৰা নাই তোমাক জান তুমি মোক একো দিবা নালগে মাত্ৰ মোক মৰম দিলি হ'ল আৰু যিমান পাৰা সোনকালে তোমাৰ কৰি লৈ যোৱা নিম এইবাৰ মাঘ বিহুৰ পিছতে লৈ যাম তোমাক কাগজ পত্ৰ কৰবা নালগিলি ইখানো জানটোকে দিলো হয় কি মই জোতাযোৰ এই মাত্ৰ ধুই পেলাই ৰ'দত মেলি দি থলো নাই দেখোন জোতাযোৰ তাতে কি কোৱা ৰচোন আমাৰ এইৰো কাম হবা পাৰে তাই এতিয়া কবা কলে গৈছে যাচোন যা তাইক বিচাৰি যা এই কাজি মই বঢ়িয়া লাগছে জোতাযোৰ এইগিলা বাদ দে আৰু বলা অলপ খোজকাঢ়ি আহো বেটা তই দেখোন চব মোৰেই বস্তু পিন্ধি আছা জোতা ঘড়ী চলা
চব ধুন মৰে হেই দাদা তই কি কথা কয় কাপোৰৰ দৰে কাপোৰ নাথকে নেকি বস্তুৰ দৰে বস্তু নাথকে তই বেটি চুৰনি তোক মই ঘৰত দি আছো শিক্ষা তই মোৰ গোটেই বস্তু মাখা আনি আনি ইয়াক পিন্ধিছা ঐ খুল গোটাই চব খুল হে দাদা কি কয় মই গোটা কাপোৰ খুলি দিলে মই কেনেকে যাম মই সিগলা একো নাজনো মাইন নাখাওঁতে ভালে ভালে গোটাই খুল না তলতো মোৰ কিবা পিন্ধি আছা সিগলাও খুলবা লাগব কিন্তু দাদা কিয় এনে কৰে মই ঘৰত যাই দি আহিম যক কাপোৰখিনি ঘৰত দিবি তই বেটা মোৰে কাপোৰ পিন্ধিবি আৰু মোকে কথা শুন no.